মুনি এটা কাম কৰোঁ দে আমি কি কামে এই শ্ৰেণী মাষ্টৰক আমি এটা শিক্ষা দিওঁ দে নহ'বা আজি পাৰি পিছে কি শিক্ষা দিবিনো আমি দুই নহ'বা পুলিচ হওঁ দে আমাৰ খুৰাৰ কাপোৰো আছে তাক এটা শিক্ষা দিব লাগিব ভাল হ'ব দেই ময়ো কিবা এটা ভাবি আছিলোঁ মাষ্টৰ অলপ পিছতে স্কুলৰ পৰা আহিবয়ে আমি বাটত পুলিচ হৈ থাকিম দে আমাৰ মাছৰ তোক কিয় নকৰে তোহাৰ কি কৈছি তেতিয়াহ'লে ব'ল ফুলাঝাৰিৰ পৰা কাপোৰ আনিছোঁ ভাইটি তোক দেখাই পালোঁ ইয়াতে আমাক কাপোৰ লাগিছিলে পুলিচৰ ড্ৰেছ আমি শ্ৰেণী মাষ্টৰক এটা শিক্ষা দিব লাগিব আৰু তই কি কৰিবি জানানে সি স্কুলৰ অহাৰ টাইমত তই যাই চাইকেলখন লৈ যাই তাইক কবি আগত পুলিচ থাকা বুলি কাপোৰ লৈ হ'ব আমি পুৰিদা তুমি আমাক এটা সহায় কৰিব লাগিছিলা কি আমি মানে চেনিৰে শিক্ষা দিম বুলি পুলিচ হম তুমি আমাৰ আগত যাই কিনে যাতে গাড়ীখন ৰখি কিনে কাগজ তাগজ লৈ যাবাচোন আমি তোমাক চেকিং কৰা দেখাম হ'ব দে যাবা এখন উৎপাতটো বাঢ়ি গৈছে দে দে মই আহিলো স্কুলৰ পৰা আগত কিন্তু পুলিচ আছে পুলিচ আগত পুলিচ আছে কিন্তু চাব ভালকে যাব কিনো কয় দুটা একদম এই পুলিচ বস্তুটোক মই একদম মানে ভয় লাগে জানানা বাপৰে বাপ পুলিচক মই দেখিবই নোৱাৰোঁ উল্টা পালে জোট লাগে দেই বুজিছা না হয় নহয় যি পা তাকে কৈ পেলাই এই কথা দুনিয়াৰ ফাইন মেখা লাগে দেই এতিয়া মই কি কৰা যায় নেগলিওতো নহ'ব এই যা যি হৈ হ'ব যা মই লাহে লাহে যাওঁ যা 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 মহিলাখন কি কৰিছ কি নকৰিলা কাই কি হা মইনা মইনা নহয় মেডাম নাম কি নাম চেনি ভালকে মোৰ নাম চেনিৰাম কলিতা এই বুঢ়া বৰ সাংঘাতিক মোক যাবা দেখা মইনা আৰচি ক'ত জাৰ্চি জাৰ্চিটো নাই হা মইনা মই বেছি দিলোঁ দা বহুত পুৰণা হ'ল না জাৰ্চি নহয় আৰচি মানে গাড়ীৰ কাগজ এখন কিনা বহু বছৰ হ'ল মইনা পুৰণে হ'ল কাগজখন বা ক'ত থলোঁ লাইচেঞ্চ ক'ত এগলাখান মোৰ লগত নাই হা মইনা চুপ আকৌ মইনা মেডাম বুলি কওঁ বাপৰে বাপ কি পালাত পৰিলোঁ আজি বুঢ়া হেলমেট ক'ত সেইটো পিন্ধিব নোৱাৰোঁ মোৰ কথা প্ৰেছাৰ উঠি যায় হা ৰম্ভা য়েছ মেম এই বুঢ়াৰ ডাবল ফাইন কাটি দিয়া হ'ব মেডাম মোক যাবা দেখা মইনা মই এইবাৰৰ পৰাই চব আহিম দে কাগজ পাতি চব আনিম হেলমেটো পিন্ধি আহিম দে মোক যাবা দেখা মইনা মই মাষ্টৰ মানুহ বাপা আৰে মোক যাবা দে মাষ্টৰ মানুহে যাব দিয়ক বুঢ়া আমাৰ ছাৰে কোৱাৰ কাৰণে তোক যাবা দিলোঁ আৰু হেলমেট চেলমেট পিন্ধিবি হ'ব আপা ৰক্ষা ভাল জুতি পাইছি বুঢ়া বুঢ়া একদম মানে বহুত ভাল লাগছে জিয়ান জুতি পিছে আমি যে বাবু দাক কৈছিলো আহিছে না কি বৰ মিছলিয়ায়ে চাচোন কি বদমাছ দিলো আমি বুঢ়াক আমি জুতি একদম পাইছি আৰু দে জয়তা
আজি কিন্তু বুঢ়াক ভাল শিক্ষা দিলোঁ দেই। ইনকে মাজে মাজে তাক খেলাখন শিক্ষা দি থাকিব লাগিব দেই, ভাল লাগে কিবা এটা। ইয়াক শিক্ষা দি মস্ত ভাল লাগে, দি থাকিম দেই মাজে মাজে। হলিও তই যে লাঠি মেলা দি ইনকে ঠেলি দিলি, বাহা বুঢ়াৰ কি ভয়ে। নমস্কাৰ, আমাৰ পিতা পুত্ৰ মাৰঘাট চেনেল তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গাইজ আমাৰ চেনীৰা মাষ্টৰৰ পাৰ্ট 3 আহি গ'ল, আপোনালোকে সোনকালে যাই চাওক আৰু আমাৰ ভিডিঅ'বিলাকত লাইক কৰি দিয়ক। আৰু আমাৰ লাইক কৰি ভিডিঅ'বিলাক দিব। কেনে পায় আপোনালোকে ক'ব, আমাৰ কমেণ্টত ক'ব, আপোনালোকে জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আৰু বেল কাষতে আইকনটো ক্লিক কৰি দিব। ভাল ভাল ভিডিঅ' পাবলৈ আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কৰি দিব। আৰু বহুত মৰম দিব আমাৰ বহুত চেনেল। মৰম দিব দেই। নমস্কাৰ।